হয় বন্ধুসকল, মই আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত আপোনাক জনাবলৈ লৈছোঁ যে অসম হাইস্কুল চূড়ান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা চূড়ান্ত পৰীক্ষাৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব বা কি ৱেবছাইটত দিয়া হ'ব ৰিজাল্ট আৰু কেতিয়াৰ পৰা দিয়া হ'ব, এই বিতং জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব। আৰু তাৰ আগতে আপোনাক কওঁ যে যদিহে আপুনি মোৰ চেনেলটোত নতুন তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা নতুন নতুন টিপছসমূহ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ।